তোমাৰ মৰমে মোৰ দেহত তুলিলে বুকুত দিলে যে মোৰ কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতে কুসুমে হ'ল সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে ফুলে কয় বতাহক লাহেকৈ কি কৰিলা বতাহেও সুধিছে ফুলকে কি কৰিলা গোপন ফাগুনে যে লুকাই হাঁহিছে খুলি গোপনতা তোমাৰ ঝিরি জিরে ধানি হো জুরিতি যে নীলাকৈ পানীৰে ভৰি গ'ল কোন চেগতে যে কি যে ভাল লগা কি যে আকুলতা তোমাৰ মৰমে মোৰ দেহত তুলিলে বুকুত দিলে যে মোৰ কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতে কুসুমে হ'ল সুৰভি উপচি গ'ল
কয় বতাহক লাহেকৈ কি কৰিলা বতাহেও সুধিছে ফুলকে কি কৰিলা গোপন ফাগুনে যেন লুকাই হাঁহিছে খুলি গোপনতা তোমাৰ ঝিরি জিরে ধানি হো জুৰিতি যে নীলাকৈ পানীৰে ভৰি গল কোন চেগতে যে কি যে ভাল লগা কি যে আকুলতা তোমাৰ মৰমে মোক দেহত তুলিলে বুকুত দিলে যে মোক কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতে কুসুমে হ'ল সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে ফুলে কয় বতাহক লাহেকৈ কি কৰিলা বতাহেও সুধিছে ফুলকে কি কৰিলা গোপন ফাগুনে যেন লুকাই হাঁহিছে খুলি গোপনতা হেল্ল' নমস্কাৰ কেনে আছে আপোনালোক আশা কৰোঁ ভালে আছে আৰু সুস্থ আৰু সুখী আছে বাকি মোৰ বিয়াৰ এলবামটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু লাইক কৰিব
আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতলোকে ছাবস্ক্ৰাইব কৰি দিব। বাকী মোৰ বিয়া আছিলে 2020 চনৰ 10 ডিচেম্বৰ তাৰিখে, তেতিয়াৰে এলবাম হয়। তো মই কালি ঘপককৈ চাই আছিলোঁ, মানে মোৰ ভাল লাগে মাজে মাজে মই চায়ে থাকোঁ, তো ভাবিলোঁ মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, কেনেকুৱা পালে আপোনালোকে জনাব। বাকী মোৰ এলবামটোত মোৰ ফ্ৰেণ্ড, ফেমিলি মানুহ আৰু ওচৰ চুবুৰীয়া মই সকলোকে এড কৰিছোঁ, যাতে মই চাই মানে মেমৰিটো ফ্ৰেছ কৰি থাকিব পাৰোঁ আৰু ভাল লাগে চাই। তো মই চায়ে থাকোঁ মাজে মাজে, আপোনালোকেও চাব আৰু জনাব কেনেকুৱা পালে। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, ধন্যবাদ।